স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল শংকৰদি ৱাইললৈ। পুনৰ আৰু এটা স্নেক ৰেস্কিউ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ঘৰৰ ওচৰৰে এখন গাঁও ঘাঁহি গাঁৱৰ পৰা এটা কল আহিল। ৰেক এডালৰ ভিতৰত সাপ এটা সোমাই আছে। ব'লক কি সাপ কিদৰে আছে কিদৰে উদ্ধাৰ কৰিব পাৰি সকলোখিনি দেখুৱাই আছোঁ। আৰু যদিহে আপুনি মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। অ'কে, আহি গ'লোঁ এতিয়া জেগাত। দেখা যাওক কি সাপ। এই মিষ্টেকটোৰ ভিতৰতে সোমাই আছে। এইটো দেখা পাইছে, সৰু হয় সাপটো। ঠিক আছে, উলিয়াই অনা যাওক কি সাপ দেখা যাওক। এইটো হৈছে খুকুৰি সাপ। ইয়াক ইংৰাজীত কুকুৰি স্নেক বুলি কোৱা হয়। ইয়াৰ মেক্সিমাম লেন্থ 92 চেণ্টিমিটাৰ হয়। এই সাপৰ প্ৰধান খাদ্যবোৰ হৈছে জেঠীজাতীয় প্ৰাণীবোৰ, সৰু অভয়চৰ প্ৰাণীবোৰ, সৰু স্তন্যপায়ী প্ৰাণীবোৰ আৰু চৰাই কণী ইত্যাদি। ই অবিষাক্ত সাপ হয়, নন ভেনামাছ স্নেক হয় আৰু প্ৰধানকৈ ই নিশাচৰ সাপ। ইয়াক নিশাচৰ সাপ বুলি জনা যায়। ই ৰাতিয়ে বেছিকৈ ওলায় আৰু ঘৰত মানুহৰ হাঁহ কুকুৰা কণী আদি খাবৰ কাৰণে সোমায়হি। ই অবিষাক্ত হ'লেও ইয়াৰ মুখৰ সন্মুখৰ দাঁতবোৰ বহুত তীক্ষ্ণ আৰু খুকুৰিৰ দৰে ভাঁজ খোৱা হয়, যাৰ বাবে ইয়াক খুকুৰি সাপ বুলি কোৱা হয়। প্ৰধানকৈ এই সাপক গ্ৰীষ্মপ্ৰধান বৰ্ষাৰণ্য আৰু বনাঞ্চল, কাঠনি আৰু মানুহৰ বাসস্থান আদিত পোৱা যায়। সাপ আমাৰ পৰিৱেশত এইকাৰণে লাগে, ঘৰৰ ওচৰতে যদি আমাৰ জিকা এজোপা থাকে বা ভাত কেৰেলা এজোপা থাকে, তাত যোনবোৰ পোক পৰুৱা পৰি থাকে, আমাৰ এই জাতীয় অবিষাক্ত সাপবোৰে আহি পোক পৰুৱাবোৰ খাই দিয়ে আৰু যাৰ বাবে গছজোপা লহপহকৈ বাঢ়ি অহাত সহায় হয়। এই সাপবিধ সাধাৰণতে বহুত ঠাণ্ডা হয়, কিন্তু ই যেতিয়া মানুহক কামুৰি লয় তেতিয়া সাধাৰণতে এৰি নিদিয়ে মানুহক। তাৰ বাবে আমি যিমান পাৰোঁ সাপৰ লগত খেলা কৰিব নালাগে আৰু যদিও সাপে কামুৰে বা খুটে আমি তৎক্ষণাত গৈ আমাৰ ওচৰৰ চিকিৎসালয়ৰ পৰা সহায় বা পৰামৰ্শ ল'ব লাগে। এতিয়া ইয়াক এৰি দিয়া যাওক। ইয়াৰ সৰ্বোচ্চ দৈৰ্ঘ্যতা 92 চেণ্টিমিটাৰ হয় আৰু ই সৰু সুৰা জেঠী পোক পৰুৱা খায়। একদম অবিষাক্ত সাপ, কোনো ধৰণৰ ভয় কৰিব নালাগে। এতিয়া ভালকৈ ইয়াক এৰি দিয়া যাওক। সেয়াই আৰু যা যা। ঠিক আছে, ইয়াক এৰি দিয়া গ'ল। ই বহুত শান্ত সাপ হয়, কোনো ধৰণৰ অপকাৰ নকৰে। যাওকগৈ ইয়াক। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে, লগ পাম আন এটা ভিডিঅ'ত। অ'কে, বাই বাই। আৰু যদি প্ৰতিবাৰে গুচি গুচি আহে, এইটো প্ৰতিবাৰে গুচি গুচি আহে।